তো নমস্কাৰ সুপ্ৰভাত সকলোকে বহুত দিনৰ মূৰত ভিডিঅ' দি বনাবলৈ আৰম্ভ কৰিছোঁ। আজি মানে কি হৈছে, আমাৰ ইয়াত ভাগৱত পাতিছে। ভাগৱতৰ শোভাযাত্ৰা যিটো হয় সেইটো আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। তেনে ভিডিঅ'টো চাই থাকিব, ভাল লাগিব ৰাইজ, ভিডিঅ'টো মিছ নকৰিব। তেন্তে আচলতে মানে কি হৈছে গম পাইছেনে ৰাইজ, এই শুই উঠিছোঁহে ৰাতিপুৱা সময়ত যে, চকু ভালকৈ তেনেকুৱা হোৱাই নাই। চ' গা পা ধুই লওঁগৈ। গা পা ধোৱাৰ পিছতে দাড়িবোৰ কাটিব লাগিব। ভাগৱতৰ শোভাযাত্ৰা যোৱা কথা যে, একদম গুচোৱা পিয়াচো হৈ যাম চাবচোন। একদম শোভাযাত্ৰাত লগ পাই আছোঁ, হ'ব দিয়ক। ৰাইজ ওলাই আহিছোঁ, ইয়াত দেখিলে দাড়ি চাৰি কাটি পেলাই গোটেই গুচোৱা পিয়াচো হৈ আহিছোঁ। তাৰপৰা নামঘৰত দেখুৱাই আছোঁ নামঘৰ কেনেকৈ মানে আপোনাৰ প্ৰস্তুতি কৰিছে। এই নামঘৰ প্ৰাংগণত আপোনালোকে দেখিবলৈ পাইছে বসুদেৱ শ্ৰীকৃষ্ণৰ মানে কি মূৰ্তিভাগ বনাইছে যে, কেনেকুৱা বনাইছে জনাবচোন ৰাইজ। আৰু মানে ভাগৱতৰ ভাওনা পাতিছে দক্ষ যজ্ঞ, সকলো আহিব চাবলৈ। ৰাইজ সেইখিনিতে শোভাযাত্ৰাৰ ভিডিঅ'টো আপোনালোকক দি দিছোঁ। ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে জনাবচোন একবাৰ। তেন্তে ব'লক আৰু শোভাযাত্ৰা ভিডিঅ'টোকে চাওঁগৈ আৰু। আদৰণি জনাবৰ বাবে আদৰণি সমিতিৰ সভাপতি শৰৎ ৰাৱক মই আহ্বান জনাইছোঁ। হৰি আজি
হ'ব